Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আপোনালোকে কেনে আছে মোক কমেন্টত জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেলৰ নতুন হৈ আছে তেনেহলে মোৰ চেনেলখন আপোনালোকে প্ৰথমতে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন আপোনালোকে লাহেকে আপোনালোকৰ মূল্যৱান আঙুলিৰে প্ৰেছ কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে প্ৰত্যেক দিনে আপোনালোকৰ মোবাইলতে পাই থাকিব যাতে আপোনালোকৰ কিবা সহায় সহযোগিতা মই আগবঢ়াই দিব পাৰো তাৰ কাৰণে মই আপোনালোকলৈ ভিডিঅ' পঠাই থাকো তো বন্ধুসকল আপোনালোকে আশা কৰো মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাই আছে তো বন্ধুসকল বিশেষ কথা হল এতিয়া মই ক'বলৈ গৈ আছো বেগেনা খেতিৰ বিষয়ে মই আজি আপোনালোকলৈ যিখন ভিডিঅ' পঠিয়াই আছো এটো হল বৰ বেগেনা খেতি ইয়া ধুনিয়া খেতি হৈছে কিন্তু খেতিৰ গছবিলাকৰ পাতবিলাক ৰঙা হ'বলৈ আৰম্ভ কৰিছে তাৰ বিষয়ে মই ধুনিয়া আপোনালোকক টিপছ এটা দিম টিপস টু কেনেকুৱা হ'ব আৰু গছৰ বৃদ্ধিটো অলপ কমি গৈ আছে নতুন টিপস আপোনালোকক দি আছো আৰু গছৰ যাতে বৃদ্ধি হয় পাতবিলাক যাতে ৰঙা নহয় হেতা পৰা নহয় তাৰ কাৰণে আপোনালোকলৈ ধুনিয়া এটা টিপস পঠাই আছো আপোনালোকে টিপসটো নিশ্চয় ব্যৱহাৰ কৰিব আৰু গছত যাতে তিনিগুণ বেগেনা লগাব পাৰে এতিয়া বেগেনাৰ চাহিদা বজাৰত বহুত বেছি 70 পৰা 80 টকা কিলো বিক্ৰী হৈ আছে আমাৰ ইফালে আপোনালোকৰ ফালে কিমান আছে মোক কমেন্টত জনাব তো বন্ধুসকল মই বহুত গুণে আনন্দিত হলো হয় ইয়াত অলৰেডি 1 বিঘা মাটিৰ বেগেনা খেতি আছে কিন্তু খেতিৰ পাতবিলাক অলপ হেতাও পৰা ৰঙা পৰা হৈ আছে আৰু গছত মাল অলপ কমকে লাগিছে তাৰ কাৰণে এটো কি কৰিব লাগিব আপোনালোকে এটা ঔষধ দি দিছো পাত যাতে ৰঙা নহয় তাৰ কাৰণে মই ঔষধটো দিলো আপোনালোকলৈ এটো হল মাইক শৰ্ট আৰু গছ যদি বৃদ্ধি নহয় তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব অলউইন আৰু গ্ৰেজ বেক দুটা ঔষধ একেলগে সংমিশ্ৰণ কৰি মিনিমাম আধা ঘণ্টা থাকিবলৈ দিব তাৰ পিছত যেতিয়া পানী একদম ধুনিয়াকৈ সংমিশ্ৰণ হ'ব তেতিয়া আপোনালোকে এই খেতিত স্প্ৰে কৰি চাব বন্ধুসকল এক সপ্তাহৰ ভিতৰত আপোনালোকে 100% ৰিজাল্ট পাই যাব তো মই আৰু বিশেষ এনেকুৱা ধৰণৰ ভিডিঅ'ত ক'ব নাযাওঁ তে কথা হল এই বেগেনা খেতিত আপোনালোকে কি ঔষধ দিয়ে একদম বেছি তাৰমানে পোকে যদি আক্ৰমণ কৰে তেনেহলে আপোনালোকে বেছি পোকে আক্ৰমণ কৰিবলৈ হলে আপোনালোকে বেগেনা খেতিৰ কাৰণে নাগা গাৰ্ড সেফগাৰ্ড দাদা ঘাট এই তিনিটা ঔষধ ব্যৱহাৰ কৰিব সপ্তাহ পিছত এটা সপ্তাহৰ পিছত সপ্তাহত আপোনালোকে ঔষধ তাৰমানে চেঞ্জ কৰিব নাগা গাৰ্ড সেফগাৰ্ড দাদা ঘাট এই তিনিটা ঔষধ বেগেনা খেতিৰ বাবে বৰ উত্তম তাৰ উপৰিও আৰু এটা ঔষধৰ নাম আপোনালোকক কৈ পঠিয়ালো ফায়াৰ তিনিটা ঔষধ এই তিনিটা ঔষধ যদি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বেগেনা খেতিৰ বেগেনাবিলাকৰ পৰা পোকবিলাক একদম পুৰা ধুনিয়াকৈ আঁতৰি গুচি যাব তো মোৰ ভিডিঅ'খন চাই আপোনালোকৰ কেনে লাগিছে মোক কমেন্টত জনাব আৰু যদি ভাল লাগিছে মোৰ ভিডিঅ'ত এটা আপোনালোকৰ মূল্যৱান আঙুলিৰে এটা লাইক দি দিব বুলি মই আশা ৰাখিলো তো বন্ধুসকল এটা কথা হল আপোনালোকে যে ঔষধখিনি মাৰিব মিনিমাম অলউইন আৰু গ্ৰেজ বেক এই ঔষধটো 15 দিন পিছে পিছে মাৰিব লাগিব আপোনালোকে যদি সংগনাই সপ্তাহ পিছে পিছে মাৰি থাকে তেনেহলে খেতিত তাৰমানে গছবিলাকৰ পছলা বেমাৰ পোৱাৰ সম্ভাৱনা থাকিব আৰু পোক মাৰা ঔষধ যেটো আছে 3 দিন বা সপ্তাহ পিছে পিছে মাৰিব কোনো ধৰণৰ অসুবিধা নাই আৰু যেতিয়া গছৰ এই ডালবিলাকত এনেকুৱা ধৰণৰ পোকবিলাক আক্ৰমণ কৰিবলৈ ধৰিব যেতিয়া এইবিলাক গছবিলাকৰ ডালবিলাক যেতিয়া এই পোকে ধৰক এইখিনি মৰি গৈছে এনেকৈ আপোনালোকে ভাঙিব লাগিব ইয়াত ভাঙি দিব এনেকৈ ৰাখি দিলে যেতিয়া ঔষধ দিব এই ভাঙাটোৰ মাজত ঔষধখিনি সোমালে তেতিয়া পোকবিলাক ভিতৰত গৈ ঔষধ সোমাই গৈ মৰি যাব আৰু গুড়া পোকে যদি বেছি দিগদাৰ কৰি থাকে তেনেহলে আপোনালোকে বায়াম পাৱাৰ ঔষধটো আপোনালোকে যিমান পাৰে স্প্ৰে কৰিব চাব কেইদিনৰ ভিতৰত আপোনালোকৰ গছৰ চেহাৰা ধৰণ আকৃতি বহুত ভাল হৈ যাব আপোনালোক অলপ কেইদিনতে লাখপতি হৈ যাব লাখত উপাৰ্জন কৰিব পাৰিব অলপ কেইদিনৰ ভিতৰত টকাৰ ওপৰত আপোনালোকে একদম পুৰা ধুনিয়াকৈ আগবাঢ়ি যাব পাৰিব টকা লৈ তাৰ আশা ৰাখিল মোৰ ভিডিঅ' আজিখিনিতে সমাপ্ত কৰিছো ধন্যবাদ